গাইজ বৰ্তমান গাড়ীখন ধুব আহিছোঁ। আজি বিশ্বকৰ্মা পূজাৰ কাৰণে ডিউটি আছিলে, ডিউটি মৰ্ণিঙত যাই পেলাই আহি গ'লোঁ, ধুব আহিছোঁ। এখন ধুই লওঁ। ধুই কৰি আনি গাড়ীখনে পূজা কৰিলোঁ। ইয়াত ধূপ ৰাতি লগাই দিছোঁ আৰু মজাকেইটা। বাকী নিয়মখিনি গধূলা সময়ত ৰুমত কৰি দিম। এতিয়া মজাখিনি পূজা কৰি আছোঁ। এই বিশ্বকৰ্মাৰ কাৰণে হেৰিলৈ আহিলোঁ, মানে প্ৰসাদ ইয়াত ৰেডি কৰিছোঁ আৰু এইফালে গোহাঁই ৰেডি কৰিছোঁ। মই ধুকাই আছোঁ বাৰু। গাইজ বহুত বৰষুণ, পূজা দিলোঁ কিন্তু বহুত বৰষুণে আছে। দেখিছে নাই বৰষুণ, ইমান বৰষুণ পৰিছে ইয়াত, তিতি আছে একদম বৰষুণ। গাইজ ইয়াৰ প্ৰসাদ ৰেডি হৈ গ'ল। তাৰপিছত ইয়াৰ নাৰিকল, এই তলত আপেল চাপেল দি আছে, মধুৰিআম চধুৰিআম গোটেইখিনি। হেপ্পী বিশ্বকৰ্মা পূজা সকলোকে, থেংক ইউ।